অ' কলিয়া, কি হ'ল তোৰ? এনেকে চাই আছ যে, কিবা কবি নেকি? নহয় মানে ছাৰ, আপুনি খাই থকা দেখিলো বস্তু এটা, সেইটো কাৰণে চাই আছো ছাৰ। হাহ 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 হাহ, তোৰ খাবলৈ মন গৈছে ন? খাবলৈতো মন গৈছিলে ছাৰ, কিন্তু আপুনি দিব জানো খাবলে? খাবলৈ দিম, কিন্তু এটা চৰ্ত। তই মোক ধুনীয়াকে এটা কবিতা গাই শুনাব লাগিব, তাৰপিছত তই খাবলৈ পাবি। মই বৰ টোপনি ধৰিছে, তই কবিতাটো গাচোন, মই টোপনি যাওঁ অকণমান। কবিতা গাই শুনাব লাগিব? গা গা ষ্টাৰ্ট কৰ, মোৰ বৰ টোপনি ধৰিছে, গম পাইছ? মই চকুটো মুদি আছো, তই গাচোন। এই কবিতা গাম। ঠিক আছে ছাৰ, মই কবিতা এটা গাইছো বাৰু। কয় গৈছিল কল খাবলে, খৈ দিলে খেদা, গৈ দিলে গা জোকাৰি, খৈ দিলে খোচা। তাৰপিছত গা। ছাৰ বাকীখিনি পাহৰি থাকিলো নহয়, হৈ গ'ল কবিতাটো ছাৰ। হৈ গ'ল? ইমান অকণমান কবিতা, ভালকে গা এটা। এই বুঢ়াটো নেৰে আৰু, কি কবিতা গাম বাৰু মই এতিয়া, কি কবিতা গাই শুনাম বাৰু? গা বুলিছো নহয়, ভাল এটা গা। একে চৰত নহয় ল'ৰা, কবিতা এটা গাব নাজানো নেকি তই? ছাৰে মোক চৰ দিম বুলি কৈছে। অ' ছাৰ নালাগে নালাগে, মই নাখাওঁ আপোনাৰ পিজ্জা, আপুনিয়ে খাওক ছাৰ, মই নালাগে ছাৰ। আজিকালি ল'ৰাবোৰ নহয়, কবিতা এটা গাবলৈ ক'লে ভালকে গাবলৈ নাজানে। কি ঘটিটো কৰি থাক ঘৰত? কবিতা এটা মুখস্থ নাই নেকি? কাইলৈ মই তোৰ কবিতা মুখস্থ ল'ম, গোটেই এক মোৰ পৰা পঢ়ি যাবি, প্ৰথমৰ পৰা শেষলৈকে, গম পাইছ? আৰু মাৰক বাপৰক মই কৈ আছো, ৰহ, তই যা এতিয়া, যা ফুট। এইচব মাথাটো একদম মানে খাই দিয়ে আৰু এইচবে। চাওঁ কি হৈ গ'ল হঠাতে। মা দেউতাক কৈ দিলে কথাটো বেয়া হ'ব, যাওঁ কি কবিতাকে মুখস্থ কৰোঁগৈ আৰু নাখাওঁ দেই। কৃষ্ণ কৃষ্ণ, আজি পৰা ছাৰৰ টেবুলত আহি পেলাই এই খোৱা বস্তুখিনি নাচাওঁ আৰু দেই। ভগৱান নমস্কাৰ।